অ'কে, গুড মৰ্ণিং। ওলাই গৈছোঁ অলপ বৰষুণ যাক নিদিলে হয়। চালৰ ফালে বৌক ল'বলৈ আছে, ফটাফট বৌক লৈ গৈ আছোঁ। আৰু এতিয়া 6 বাজিছে আৰু এইফালে চব ধুনীয়া পুৰা সেউজীয়া পথাৰৰ মাজে মাজে গৈ আছোঁ মই। পুৱাই এনেকুৱা ক'ৰবাত গ'লে বহুত ভাল লাগে মনটো। আপোনালোকে মন কৰিবচোন, পুৱাই যদি ক'ৰবাত যোৱা হয় না, বহুত ভাল লাগে মনটো, বহুত ফ্ৰেছ লাগে, গোটেই দিনটোলৈ ফ্ৰেছ লাগি যায়। আৰু এতিয়া গৈ আছোঁ। কি বনালে? হে হে নালাগে, ইয়াতে থাকক। ব'লক, দেৰি হৈছে। হে ইমান সোনকালে 6টা বজাতে আহিছোঁ। অ'কে, বৌক লৈ ল'লোঁ এতিয়া, আৰু এতিয়া গৈ আছোঁ টাউন। আৰু আজি বৌ স্কুটি লৈ গৈ আছোঁ, চাওক বৌ ভাগৰ স্কুটি লৈ গৈ আছোঁ এতিয়া। আৰু একচুৱেলি বৌৰ আজি এই স্কুটিখন নতুন লৈছে বৌয়ে, আৰু এইখনৰ আজি ছাৰ্ভিচিং কৰিবলৈ গৈ আছোঁ। আৰু তালৈকে যাব লাগে, তাত গৈ পাব লাগে জল্দি। নমস্কাৰ, মই সুমনে পুনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে চাব পাৰে আজি মোৰ লাইফষ্টাইলৰ, আজি কি কৰি আছোঁ আপোনালোকক আজি দিনটো দেখুৱাই আছোঁ। ভিডিঅ'টো চাই থাকক। আৰু এতিয়া আহি পাই গ'লোহি মৰিয়নি, আৰু 2 মিনিট নহওঁতে ভিডিঅ'টো পাই গ'লোহি মৰিয়নি। আৰু চব এই স্কুটি চলাই এটাই ভাল লাগে, এই যে টাউনবিলাকত এতিয়া বাৰু জাম হৈ থকা নাই ইমান, এতিয়া জাম হৈ থাকে, মানে এই স্কুটিখন পিক পাককৈ কাটি নিবলৈ বহুত ভাল লাগে। মানে টাউনৰ আৰু যান জঁটৰ কাৰণে বহুত পাৰফেক্ট, স্কুটিখন বহুত পাৰফেক্ট মানে। বেলেগ জেগা নাই আৰু। এইফালে দলং মানে এখন অভাৰব্ৰিজখন বনি আছে, আৰু এইভাবে চব ইমান বোকা আলি তাতে যাবলগীয়া হৈছে। স্কুটি এখন দাঙি আনিব লাগিব, এতিয়া বোকা নালাগে ন। বৰষুণ যাক দি গৈছে অলপ আগত, সেইবাবে বেছি আহি গৈছে। এইফালে একেবাৰে হেৰি কবই নাই। আইও, সেইটোনো পেলাব লাগে নে আপুনি? মেকুৰীজনী আপোনাৰ ওচৰলৈ আহিছে, লৈ লওক মেকুৰীজনী। অলপ জল্দি খোলে নেকি? আজি অলপ জল্দি হয়, 9টা বজাৰ আগত খুলি, 9টা বজাৰ আগত খুলি দিছে। অলপ জল্দি খুলি চাই লওক। হৈ গ'ল মোৰ স্কুটি ৰেডি। ধুনীয়াকৈ কৰি দিলানে? ধুনীয়াকৈ কৰি দিলা? অঁ ঠিক আছে, অ'কে অ'কে। স্কুটি চাৰ্ভিচিং হৈ গ'ল। এতিয়া লাগে ঘৰলৈ চিধা। বজাৰ অলপ আছে টাউনত বজাৰ কৰি ঘৰলৈ গৈ আছোঁ। উঠক, থাকি যাব ইয়াতে, স্কুটি বনাই থাকিব, জল্দি উঠক। হৈছে ভালকৈ ধৰি লওক। অ'কে, হৈ গ'ল ছাৰ্ভিচিং কৰি। এইফালে এতিয়া বজাৰ অলপ আছে, বজাৰ কৰি ল'ম। আৰু ৰাতিপুৱা চাওক কিমান ফ্ৰীলি আহিছিলোঁ, আৰু এতিয়া আহি গ'ল পুৰা জাম। বেগটো ল'লে? বেগটো বেগটো ল'লে আপুনি ল'ম বুলি কোৱাৰ কাৰণে মই নল'লোঁ।
কথা পাতি যাওঁতে বেগে থাকি গৈছে যাওঁ দেই বেগটো লৈ ল'লো আৰু যোৰহাটৰ এই জেগাখন বহুত ভাল লাগে কোনে নিব তাত পটককৈ বেগটো থাকে নিয়ে বাৰু তাৰ বেগ ধৰিব নোৱাৰে না কিজানি সিহঁতৰ মানুহ আছে তেনেকুৱা বিগ বজাৰ পাই গ'লোহি বিগ বজাৰতে সোমাই যাওঁ নেকি হা অঁ ব'লক অ'কে ৰাতিপুৱা একো খাই অহা নাছিলোঁ ভাতটো খাই লওঁ ইয়াতে অ'কে ভাতটো ইয়াতে খাই লওঁ ধুই লৈ ৰেডি মোৰ ভাত খাই লওঁ ধুনীয়াকৈ আপুনি ভাত নাখায় অ'কে পেট পূজাটো কৰি ল'লোঁ আৰু এতিয়া বজাৰ কৰিবলৈ আছে বজাৰ কৰি লওঁ ইয়াতে বজাৰ আছে কৰি লওঁ পাৰ্কিং কৰিবলৈ জেগাটো নাথাকেও ভিতৰত ফটকৈ যাম আপুনি ইয়াতে ৰখি থাকক মই লৈ আহিছোঁ দাদা